তো হেল্ল' গাইজ নমস্কাৰ। আজিৰ পৰা আপোনালোকে মোৰ আৰু শ্বৰ্ট ভিডিঅ' নাপায়। মই চেষ্টা কৰিম যে আপোনালোকক লং ভিডিঅ' দিব চেষ্টা কৰিম দিয়ক, পূৰা দিম বুলি কোৱা নাই। আৰু আজি মই যিহেতু ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ, ইঞ্জিনিয়াৰিং পঢ়িলে তোমাৰ ৰুমত থাকোঁ। ৰুমত থাকিলে এতিয়া মই ঘৰত আহিছোঁ, একমাহ ছুটি পাইছোঁ, ছেমিষ্টাৰ ব্ৰেক। আৰু দেখিছে গাঁৱৰ পৰিৱেশটো চাওক, ইমান ধুনীয়া দৃশ্য। মই ভাবিলোঁ অলপমান ভিডিঅ' বনাব আপোনালোককে দেখুৱাওঁ, তো ভিডিঅ'টো চাই থাকক আপোনালোকে। তো গাইজ এয়া চাওক, এইখন হৈছে আমাৰ পথাৰ গাঁৱৰ, আৰু কি ধুনীয়া এটা দৃশ্য চাওক। ইয়াত ছাগলীবিলাকে ধুনীয়া কৰি বিচাৰি বিচাৰি খা আছে, কিবা খা আছে এইটো গম নাপাওঁ। এই সেয়া তাতো এটা আছে, আৰু এইটো এটা কাষত আছে পুখুৰী। চাওক পুখুৰীটো ইমান ধুনীয়া, আৰু সেইখন ৰিজাৰ্ভ, তাৰমানে সেইখিনি চৰকাৰী মাটি। তাত গৰু ছাগলী দি থৈ দিছে, বৰ্তমান একো কৰা নাই। আৰু ৰ'দটোও দি আছে, ঘৰত বহুত গৰম গাইজ, সেইকাৰণে অলপ ফুৰিব আহিছোঁ। ইয়াত ধুনীয়া বতাহ দি আছে, মানে পূৰা ধুনীয়া ধুনীয়া ফ্ৰেছ বতাহ দি আছে। পূৰা এচিও পাত্ৰে নাই। এতিয়া কলেজত এচি আছে, কিবা আছে, পূৰা তাৰমানে পূৰা বতাহ দি আছে, পূৰা মজা লাগিছে গাইজ। পূৰা লট্ৰ আছে সেইখিনি, পূৰা লট্ৰ আছে। তো গাইজ শ্বৰ্ট ভিডিঅ' দেখি এনেকুৱা, আৰু এইবিলাক কাম কৰি আছে কাকাই, পানী দি আছে দেখি আছোঁ। কাৰণ আমাৰ ফাদাৰ অলপ অসুখ হৈছিল, সেইকাৰণে কাকাই কাম কৰিছে, বলক দেখি আছোঁ। এয়া দেখা পাইছে, তাৰমানে কি হৈছে ভগৱানৰ আল্লাৰ ক'ব নোৱাৰোঁ গাইজ, কি কৰা যাব। বৰষুণ চৰষুণ দিয়া নাই, দেখিছে নেকি আকাশখন। এই পাইপেদি পানী আনিব লগা হৈছে, আৰু এইফালে এতিয়া খেতি কৰিব, তাৰমানে ধান ৰুব। আৰু টেম্পাৰেচাৰটো দি দিলাক বৰ্তমান, এই চাওক এইগিলা দি আছে। তো গাইজ মই ভিডিঅ' বনাই আছোঁ এই ৰ'দটো গাত লগা নাই, পূৰা বতাহ আহিছে না। মানুহবিলাকে চাই আছে কি কৰি আছে, এই যোনে যি ভাবি থাকক। তো গাইজ আজিৰ ভিডিঅ' এইখিনি, যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।